গাইজ বৰ্তমান জ্বালা লোৱা হৈ গ'ল আমাৰ গাইজ আলু 1 কেজি কিমান হে শাক কিমান শাক 20 টাকা কিনি উঠা এতিয়া যাই আছোঁ আমি গাইজ ফাইনেলি পাই গ'লোঁ আমি গাইজ আগত আমাৰ কলেজখন আছে এইখন চব বিদ্যুৎ গাইজ ফাইনেলি লাইনৰ বিল দিয়া হৈ গ'ল গাইজ বৰ্তমান মই এতিয়া কলেজতে আছোঁ আমাৰ টিহু কলেজত কাৰণ লাইনৰ বিল আহি কিনে অলপমান ফুৰিব আহিলোঁ এতিয়া ঘৰত যাওঁ আৰু লাইনৰ বিল দিয়া হৈ গ'ল এইখনে আমাৰ কলেজ একদিন কলেজখন ভালকৈ দেখুৱাম আপোনালোকক বৰ্তমান এতিয়া এইখিনিকে চাওঁ বৰ্তমান এতিয়া কলেজত কাম কৰি আছে গাইজ বিলাহী কিমান 60 টাকা কেজি টেঙা 5টা নিদে 5টা দিয়ক তো দিয়াচোন তো 5টা বাছি দিয়াচোন 10টা কালি বৰ্তমান টেঙা লৈছোঁ বজাৰ কৰি আছোঁ কত 60 20টা দিয়াচোন বাজাৰ কৰা হ'ল আৰু বাকী বেলেগ বস্তু ল'বা আছে সেটা গাইজ বৰ্তমান জ্বালা লোৱা হৈ গ'ল আমাৰ গাইজ আলু 1 কেজি লৈছোঁ বৰ্তমান ভেন্দি পৰিল কিমান হে শাক কিমান শাক 20 টাকা কিনি উঠা ডাটা কিমান ডাটা 4 নিব পাৰিব ডাটাটো গাইজ ফাইনেলি বজাৰ কৰা হৈ গ'লে চব বজাৰ বৰ্তমান এতিয়া যাই আছোঁ আমি চব গাইজ ফাইনেলি আহি পালোঁ আমাৰ গাঁও ঘৰ পৰা আমাৰ এইখন আমাৰ কাষৰ SD কলেজ সৰ্বেশ্বৰ মহাবিদ্যালয় জ্যেষ্ঠ গাইজ ফাইনেলি ঘৰ আহি পালোঁহি গাইজ এইখিনি বজাৰ আনলোঁ আজি কি আনলোঁ আপোনালোকক দেখুৱাম চাই থাকক বাজাৰত শাক আনছোঁ মূলা শাক আনছোঁ তাৰে পিছত ডাঠা শাক আনছোঁ তাৰে পিছত জিকা আলু আদা ৰগুন তাৰে পিছত পটল জ্বালা সেনেকৈ কিবা কিবি আনছোঁ দিয়ক সেইখিনিয়ে বেছি বজাৰ আনা নাই মাছ মাংস নাই দিয়ক এইখিনিয়ে গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকে চাই থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষতে থকা বেল আইকনটোত দবাবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম